পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলোঁ যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। দুই এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু 2 মাহ আছে গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে, কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকে পাতৰ তলত থাকে চৰকাৰো ৰাইজৰ তলত থাকে, ৰাইজৰ ঊৰ্ধত নহয়। যিসকলে মোক এই পৰামৰ্শটো দিছিল দুই এজনে অলপ গালিগালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে। গালিগালাজ কৰা সকলকো মোৰ মৰম জনাইছোঁ আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছোঁ। আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম আৰু যিহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় 2 মাহ থাকোঁতে পৰীক্ষাৰ পেটাৰ্ণ এটা সলনি কৰিব নালাগে, বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম। আপুনি প্ৰিপাৰেশ্যন কৰি আছে আসাম পুলিচ, SI, ADRE, APSC, APDCL আৰু অদাৰ আপকামিং কম্পিটিটিভ এক্সামসমূহৰ কাৰণে, তেনেহ'লে আমি আপোনালোকৰ বাবে আনিছোঁ আসাম ইয়াৰবুক 2024। এই ইয়াৰবুকখনত আপোনালোকৰ এই এক্সামসমূহৰ চিলেবাছৰ ওপৰত বেছ কৰি কিছুমান ইম্পৰ্টেণ্ট টপিকসমূহ এড কৰা হৈছে আৰু এডিশ্যনেল কিছুমান কাৰেণ্ট এফেয়াৰ্ছৰ ইনফৰমেশ্যনসমূহ ইয়াতে দিয়া হৈছে। ইয়াতে কি কি টপিক কভাৰ কৰা হৈছে মই আপোনালোকক শ্বৰ্টলি দেখাই দিছোঁ। ফাৰ্ষ্টত আছে লেটেষ্ট কাৰেণ্ট এফেয়াৰ্ছ ফ্ৰম জানুৱাৰী টু জুন 2024, অৰ্থাৎ জানুৱাৰীৰ পৰা জুনলৈকে সকলোখিনি কাৰেণ্ট এফেয়াৰ্ছ ইয়াতে পাব। নেক্সট পাব আপোনালোকে অল ইম্পৰ্টেণ্ট এৱাৰ্ড অফ 2023 এণ্ড 2024, অল ইম্পৰ্টেণ্ট স্কিম অফ 2023 এণ্ড 2024, অল ইম্পৰ্টেণ্ট ষ্টেটিক জিকে টপিক উইথ MCQ কুৱেশ্যনছ, তাৰপিছত পাব 10,000+ প্ৰেক্টিছ কুৱেশ্যনছ, তাৰপিছত পাব অনলাইন প্লাছ অফলাইন মক টেষ্ট আৰু ইয়াতে আৰু বহু MCQ কুৱেশ্যন আপোনালোকৰ কাৰণে ইয়াতে আছে। চ' আপোনালোকে যদি এই ই বুকটো পাৰচেছ কৰিব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত ক্লিক কৰি পাৰচেছ কৰিব।